আহিছে আমি ইয়াতে ফাৰ্ষ্ট লগ পাইছিলোঁ স্কাই শেফ আহিছোঁ স্কাই শেফ মই আহিছিলোঁ ফাৰ্ষ্ট লগ কৰিব স্কাই শেফত মই ভাস্কৰক প্ৰথম লগ পাইছিলোঁ ৰ'ব ক'ত বহিছিলোঁ দেখুৱাম খালী আছে ফাৰ্ষ্ট লগ পাইছিলোঁ মই ইয়াত বহিছোঁ স্মৃতি ৰোমন্থন কৰিব আহিছোঁ মই আহিছিলোঁ ৰং বসন্ত উৎসৱৰ এংকাৰিং কৰিবলৈ তাৰ আগৰ পৰাই আমাৰ লাহে লাহে ইনষ্টাগ্ৰামত চিনাকি হৈছিলোঁ যিটো আপোনালোকক কৈছিলোঁ তাৰপিছত ফোন নম্বৰ মই যেতিয়া এবাৰ যোৰহাটত বিয়া খাবলৈ আহিছিলোঁ লগ কৰা নহ'লে সেইবাৰ নিমিলিলে কিবা আমাৰ তাৰপিছত মই এনেকৈ উত্তৰ পাৰৰ পৰা ঘূৰি পেলাই আহি শিৱসাগৰত প্ৰগ্ৰেম কৰিছোঁ মানে ইয়াতে ৰং বসন্ত উৎসৱৰ হেৰি হৈছে কি চিলেকশ্যন হৈছে মানে অডিশ্যন হৈছে তাৰপিছত আৰু তেতিয়া জনালোঁ যে মই আহিছোঁ তেওঁ ইয়ালৈকে আহিছিলে মস্ত কিতাপ এখন দিছিলে ইটাৰ নিচিনা তেওঁ ইয়াতে বহিছে ভাস্কৰ ইয়াতে বহিছে মই ইয়াত যোৱা সময়ত যে চেল্ফি উঠোতে হাত কঁপি থাকে তোমাৰ এই ভাইটি আছিলে বোলে আছিলা আছিলে 19 Yes. 18 19 So এইটো প্লেচ যোনটো প্লেচত আমি দুটা ফাৰ্ষ্ট টাইম মই কাৰণে লগ পাইছিলোঁ য'ত মই ভাস্কৰক সুধিছিলোঁ যে আৰু কোৱা বাকী কোৱা আৰু ভাস্কৰ তেতিয়া কৈছিলে Anyway, thank you so much. Thank you so much. So মই কমপ্লিট ৰেডি আমি এতিয়া যাওঁ খুৰা শহুৰৰ ঘৰলৈ যাওঁ তাৰ পৰা আমি বিৰাট গৰম জানেনে কেনেকুৱা ঘামিছোঁ কিন্তু এতিয়া চুলি তুলি বান্ধিবলৈ সময় নাই গতিকে এনেকৈ চুলিখিনি অকণমান আউটকাৰ্ল কৰি ল'লোঁ ষ্ট্ৰেইটনাৰডাল দি আউটকাৰ্ল কৰি আগতে আপোনালোকক কৈছিলোঁ ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰোঁতে আমি দুয়ো এতিয়া মোৰ ফেমিলি দায়িত্ব মই পালন কৰি দিলোঁ এতিয়া ঘৰৰ পৰা আমাৰ লগত থকা অলকাপাক লৈ যাম শিৱসাগৰতে মুন্মি আছে আপোনালোকে চাগে এতিয়া ভাবিছে কমেণ্টছত বহুতে সুধিব মুন্মি ক'ত মুন্মি কালিয়ে শিৱসাগৰলৈ গ'ল বান্ধৱী এগৰাকী আহিছিলে আমাৰ বংশৰে ছোৱালী বান্ধৱী এগৰাকী আহিছিলে তাইৰ একেলগে শিৱসাগৰলৈ গ'ল থাকিবলৈ আজি আমি যাওঁতে লৈ আহিম সেয়া তাইৰ ঘৰতে কাপোৰ সলাম তাই পলাব ওলাইছিলে গবা মাৰি ধৰি লৈছোঁ খবৰখিনি দেখা হ'লেতো আৰু ভাল পালেহেঁতেন গাইজ বহুত দিনৰ মূৰত আহিলোঁ পথাৰত এয়া ফুল কাটি আছোঁ এয়া দেখিছেনে ফুল কালি বজাৰত লৈ যাব ডাঙৰ এইটো বোলো ডাঙৰ হৈছে মই কাটা নাই মোৰ মানুহজনে কাটি আছে ফুল মানে এতিয়া অলপ কাটিব ডাঙৰখিনি কাটিব সৰুখিনি কালি ৰাতিপুৱা 4টা বজাতে আহি মানে 3টা বজাতে আহিব মই আহিম 4:30মান বজাত কাটিব মানে অলপ অলপকৈ কাটি আছে তো মই এতিয়া ঘৰত যাওঁ মোৰ মানুহটোৱে কাটি কৰি আহি থাকিব এয়া ভেন্দি লাগিলে মই দেখুৱাই আছোঁ গছকেইডাল ইমান ডাঙৰ ডাঙৰ হৈছে গাইজ পানীলাও দুডাল উঠাইছিলোঁ গৰু অত্যাচাৰ এয়া দেখিছেনে গছডাল ৰেলপা পেলাই দিলে গৰুৱে আহি গছডালে উঘলি দি দিলে দিয়াতে আৰু যেনেকৈ পুতি কৰি থৈ দিছোঁ এতিয়া কিবা হয় পানীলাওৱে হয় নে কি এবাৰ হয় নাজানো এতিয়া মই ঘৰত গৈ আছোঁ ওপৰ পৰা আহি কৈছোঁ কেনে লাগিছে মোৰ ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰিব কমেণ্ট কৰিব আৰু নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো বাই বাই আকৌ এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ'লৈ ভিডিঅ' মানে কি ব্লগবিলাকত লগ পাম তো বাই বাই এইখন হৈছে ফুলৰ জাকাই তো বাই বাই আজিলৈ